বি জলকীয়া আনিছো জলকীয়া পুৰা দি দিছো আজৰি মোৰ কাম এয়া সোৱাদ অনুযায়ী নিমখ দিছো কাশ্মীৰা এতিয়া ফটো উঠিবৰ কাৰণে হা কাশ্মীৰৰ আপেল নেকি কাশ্মীৰৰ আপেল এটা আনিব নোৱাৰো এয়া ভোট জলকীয়া আপোনালোকে দেখিছে এয়া ভোট এয়া আমি ইয়াত পুৰা সানি দিছো ভোট জলকীয়া এটা মানে খাবলৈ বিচাৰিব লাগিব এয়া ভোট জলকীয়া আমি সানি দিছো এয়া সোৱাদ অনুযায়ী নিমখ দিছো কোনোবাই মানে এয়া আমি ধুনীয়াকৈ অলপ সানি দিছো নহ'লে খাবলৈ ভাল নালাগিব যদি মিক্স নহয় অলপ মিক্স কৰি দিলে ভাল লাগিব সেইটো কাৰণে অলপ মিক্স কৰিছোঁ আৰু হাত চাত ধুনীয়াকৈ ধুই আহিছোঁ হা পুৰা টেঙা মাৰি হাতটো ধুই পেলাইহে টেঙা কাটিছোঁ দেই হাতটো একদম ভালকে একদম ধুনীয়াকৈ হাত চাত ধুই মচি মেলি একদম ধুনীয়াকৈ ইয়াত টেঙা আপোনালোকৰ কাৰণে যোগাৰ কৰি দিছোঁ পৰি আছে কিন্তু এয়া চবেই অলপ অলপ হাত পাতক একদম ধুনীয়াকৈ হাত চাত ধুই খাবি কি হয় এতিয়া খাবি হাতে হাতে লৈ লওঁ এইখিনি অলপ আৰু অলপ মহাই দিব লাগিছিল আকৌ সেই বি জলকীয়াখিনি বৰ বেছিকৈ ভৰাই পেলাই ভয় লাগে ন বেয়া লাগে একো নহয় একো নহয় কৰা আকৌ দেখাইছে দেখুৱা একো নহয় হেৰি কৰক এই কিবা এটা পাত গমাই পাত আনক গমাই পাত কৰিবলৈ সন্দেহ কোৱা গমাই পাত ঐ যাচোন এই কটাইখন লৈ মেলি যাচোন ডাল এটামকৈ নিমখ নিমখ ঐ যা সৰিটো পাত আনকৈ যা না নিমখটো দেখো হৈছে জানা হেৰি পাতটো আনকৈ যা টেঙা খাবলৈ এনেকৈ খাম কোন পাত কি গমাই গছৰ পাত গমাই গছৰ পাত কটাইখন লৈ যা আনকৈ যা এয়া আমাৰ ডেঞ্জাৰ পাৰ্টি য'ত ৰবাব টেঙা ত'ত লখিমপুৰ পুলিচ ৰিজাৰ্ভৰ ডেঞ্জাৰ পাৰ্টি কমলাৰ সোৱাদ